ব্ৰেকিং নিউজ মহানগৰীৰ হেঙৰাবাৰীত চাঞ্চল্যকৰ ঘটনা একেলগে উদ্ধাৰ হৈছে দুজনকৈ যুৱকৰ মৃতদেহ ড্ৰাগছ আসক্ত আছিল বুলি সন্দেহ কৰা হৈছে যুৱক দুজনক এটা পৰিত্যক্ত কোৱাৰ্টাৰত উদ্ধাৰ হৈছে যুৱক দুজনৰ মৃতদেহ বৰ্তমানে জানিব পৰা হোৱা নাই যুৱক দুজনৰ পৰিচয় ঘটনাস্থলত উপস্থিত হৈছে আৰক্ষী আৰু উদ্ধাৰ হোৱা এজন যুৱকৰ নাম সুৰজিত সিনহা বুলি জানিব পৰা গৈছে উদ্ধাৰ হোৱা সুৰজিত সিনহাৰ ঘৰ হেঙৰাবাৰীৰ নৱনগৰত আনগৰাকী মৃত যুৱকৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই যুৱক দুজনৰ মৃতদেহৰ ওচৰত ড্ৰাগছৰ সিৰিজ দুটা উদ্ধাৰ কৰা হৈছে আৰু দিছপুৰ আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে লগতে সিআইডিৰ এটি ফৰেনচিকৰ দল খন্তেক পিছতে ঘটনাস্থলীত উপস্থিত হ'ব মোক ফোন কৰা নাই মানে দুটা কাৰোবাক ফোন কৰি কিনে কৈছে 10:30-11টা মানত ফোন কৰি জনাইছে যে মোৰ অলপ দেৰি হ'ব আহোঁতে নৰ্মেলি কেতিয়াবা দেৰি হৈ যায় আমি ঠিক আছে ৰৈ আছোঁ তাৰপিছত শুই গ'লোঁ ৰাতিপুৱা উঠি কিনে চাওঁ ৰাতিপুৱা মানে সি অহা নাই তাৰপিছত ৰাতিপুৱা হ'ল 8টা বাজি 9টা বাজি 10টা বাজি তাৰপিছত টেনশ্যনটো বাঢ়ি গ'ল যে কি কৰোঁ কি নকৰোঁ এনেকুৱা তাৰপিছত কি কয় আমি ইয়াতে খবৰ কৰিবলৈ ল'লোঁ কোনোবা ইয়াতে কাৰোবাৰ ঘৰত গৈছে নেকি কাৰোবাৰ লগত আছে নেকি এনেকৈ খবৰ কৰি কিনে তাৰপিছত বিচাৰোঁতে দুজন ল'ৰা আছিলে বুলি কিনে আমি খবৰ কৰিলোঁ মই ইমান চিনি নাপাওঁ তাৰপিছত তাৰে পৰা এটা ল'ৰাৰ ফোন নম্বৰ আমি কেনেবাকৈ কালেক্ট কৰিলোঁ সেইটো ফোন কৰিছোঁ সেইটো ফোনটো ছুইচ অফ কি কয় নট ৰিচিভ মানে ৰিচিভ কৰা নাই তাৰপিছত লাহেকৈ এইটো ফোন নম্বৰটো ছুইচ অফ হৈ গ'ল ছুইচ অফ হৈ গ'ল তাৰপিছত অলপ দেৰি ৰখিলোঁ তাৰপিছত চিন্তা এতিয়া বেছি বাঢ়িব ধৰিলে কি কৰোঁ এইটো কি নকৰোঁ তাৰপিছত ভাবিলোঁ যে নাই এনেকৈ নহ'ব থানাত যাব সেই থানাত যোৱাৰ বাকীখিনিতো ক'লোঁ থানাত যাবলৈ লওঁতে আহোঁতে দেখা পালোঁ আপোনাৰ ভাইটি হয় কি কাম কৰিছিলে জিমত কৰে ফিটনেছ ইনষ্ট্ৰাক্টৰ আপুনি কি ঘৰ নৱনগৰ হয় নৱনগৰ মানে কিবা তেনেকুৱা ধৰণৰ গম পাইছিল নেকি এতিয়া মানুহ ঘৰৰ যোনবোৰ সদস্য হয় ঠিক আছে আপোনালোকৰ পৰিয়ালৰ যোনবিলাক সদস্য হয় এজন পৰিয়ালৰ সদস্যই যদি নিচা কৰে নকৰে তো লগত থাকিলে আপোনালোকে গম পাব নিশ্চয় হয় আপোনালোকে সুৰজিত সিনহাক ইতিমধ্যে চিনি পাইছে তেওঁ ইয়ালৈ আহি থকা আপোনালোকে পৰিলক্ষিত হৈছিল নেকি ঘৰত আহি থকা আমি দেখাততো এতিয়া নাছিল কিন্তু মাজতে যদি আহিছিলে এইটো গম নাপাওঁ আগতে যদি আহিছে বা কালিও আহিছে এইটো আমি দেখা নাই বা গমো নাপায় আজিহে দেখা পাই এতিয়া গম পালোঁ তেওঁ সুৰজিত সিনহা হয় মানে আমাৰ ওচৰৰে সুৰজিত সিনহা জিম ইনষ্ট্ৰাক্টৰ হিচাপে কৰ্মৰত দেখিছিল নেকি আপোনালোকে আগতে এনেকৈ দেখা নাই দেখা নাছিলে ইজন যুৱকক কেতিয়াবা দেখিছিলে নাই দেখা নাই তেওঁ কেতিয়াবা চিনিয়ে পোৱা নাই কোনোবা হৈ আছেতো চিনিয়ে পোৱা নাই তেওঁ দেখা পালে চিনি পাম ক'ৰ ল'ৰা ইয়াৰে নে বা কি কৰে সুৰজিতে তেওঁ জিমৰ ইনষ্ট্ৰাক্টৰ হয় ক'ৰ কোনখন জিম গ'ল জিমৰ ইনষ্ট্ৰাক্টৰ ঘৰটো ইয়াৰ পৰা কিমান দূৰ অলপমান ইয়াৰ পৰা অকণমান গ'লে আপুনি সুৰজক আগতে লগ পাইছে আপুনি কেনেকুৱা ল'ৰাটো সৰুৰ পৰা তাৰ অৱস্থা ভালে আৰু ল'ৰাটো বিৰাট ভাল নিচা আসক্ত কিবা তেখেতৰ আগতে পাইছে গ'ল জিমৰ ইনষ্ট্ৰাক্টৰ আছিল ন গ'ল জিমৰ জিমৰ বুলি কয় তেওঁ গ'ল জিমত কৰা বুলি কৈছিলে তাতে কৰে বুলি কৈছে মানে বেলেগ নিচা কৰা নাছিল মোৰটো কেতিয়াবা এতিয়া খাই আছে সেইটোৱে আৰু বেলেগ একো নাই তাৰ বাহিৰে ড্ৰাগছৰ এইবোৰ নাছিল সৰুৰ পৰা পাইছোঁ ড্ৰাগছ এইবিলাকৰ প্ৰতি ধন্যবাদ জনাইছোঁ আৰু এই ঘৰটো